8 লাখতকৈও অধিক ভক্তই এচপৰাকৈ মাটি দি বনোৱা যোৰহাটৰ এটা ভেটি। ভাবিলে আচৰিত লাগে কেনেকৈ ইমান এটা ডাঙৰ ভেটি সৃষ্টি হ'ল। জনশ্ৰুতি অনুসৰি তেতিয়াৰ দিনৰ মায়ামৰা সত্ৰৰ 9ম জনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী অষ্টভুজদেৱে শদিয়াৰ পৰা ধুবুৰীলৈকে কিমাননো মায়ামৰা ভক্ত আছে তাকে জানিবলৈকে বৰ্তমানৰ এই ঠাইখিনিলৈকে সকলো ভক্তক নিমন্ত্ৰণ জনাইছিল। চন আছিল 1768, যেতিয়া শ্ৰী শ্ৰী অষ্টভুজদেৱৰ আদেশত কমেও 8,90,000 মায়ামৰা ভক্তই যোৰহাটৰ মালৌ পথাৰত ঈশ্বৰৰ নাম লৈ নিজৰ পাগুৰিত এচপৰাকৈ মাটি আনি নিৰ্মাণ কৰা এই ভেটিটো সম্পূৰ্ণ হ'বলৈ কমেও 6 মাহমান লাগিছিল। বিশ্বাস অনুসৰি ইয়াতে যদি আপুনি নিমখ দান কৰে তেতিয়া আপোনালোকৰ সকলো মনোকামনা পূৰণ হয়।